নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি 2012 চনত অনুষ্ঠিত হোৱা অসম টেটৰ অসমীয়া বিষয়ৰ প্ৰথম 15টা প্ৰশ্ন আলোচনা কৰিম কিয়নো গোটেইখিনি প্ৰশ্ন ললে ভিডিঅটো অলপ দীঘলীয়া হৈ যায় পৰৱৰ্তী ভিডিঅৰ মাধ্যমত আমি বাকি বিষয় তথা এই বাকি থকা 15টা প্ৰশ্ন আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম তাৰ বাবে আপোনালোকে সেই ভিডিঅখিনি চোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আমি আহো আমাৰ মূল বিষয়লৈ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা প্ৰথমত অপচনত দিয়া আছে 21টা বিত দিয়া আছে 31টা সিত 41টা আৰু ডিত 52টা দিয়া আছে তাৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে এ 21টা আৰু দ্বিতীয় প্ৰশ্নটো আছে তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো বাছি উলিওৱা ইয়াৰে আমাৰ প্ৰথম যেটো অপচন দিছে বহুত ফুল বিটো দিছে অলেখ চৰাই 3 নম্বৰ দিছে লোন জেবা আৰু 4 নম্বৰ শুৱলা সংগীত ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছিল লোন জেবা সি তাৰ পিছৰ প্ৰশ্নটো হৈছে উৎ যোগ চাৰণ সমান উচ্চাৰণ এই সন্ধিটো কোন প্ৰকাৰৰ এ স্বৰ সন্ধি বি ব্যঞ্জন সন্ধি সি অনুস্কাৰ সন্ধি ডি বিসৰ্গ সন্ধি ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে ব্যঞ্জন সন্ধি বি তাৰ পিছৰ প্ৰশ্নটো আছে তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা এ তোমাৰ মা এগৰাকী সাদৰী মহিলা বি তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা সি তোমাৰ মাক এগৰাকী সাদৰী মহিলা ডি তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা এ নম্বৰ অনুযোগ এখন অনুখন বি নম্বৰ অনুযোগ এখন অনেখন সি নম্বৰ দিছে অনুযোগ এখন অন্বেষণ ডি নম্বৰ অনুযোগ এখন অন্বেষা ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে সি তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয় এ অভিনেতা অভিনেত্ৰী বি শ্ৰীমান শ্ৰীমতী চি কলা কালৰী ডি বগা বগী ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে চি কলা কালৰী ইয়াৰ লগত সেইটো মিল নাই তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ সত্যবিধি অনুসৰি গঠন হোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা এ নম্বৰ ভূমিষ্ঠ ভি নম্বৰ সাহস 3 নম্বৰ অনুষ্ঠান চি ডি নম্বৰ দিছে পৰিষ্কাৰ ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে ডি পৰিষ্কাৰ তাৰ পিছৰ প্ৰশ্ন দিছে হাতলৰ শব্দৰ অৰ্থ হ'ল ক্ষমতাশালী চুৰ স্বভাৱ নম্ৰ স্বভাৱ কৰ্ম মৰ্দন কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি চুৰ স্বভাৱ তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ নথ্যবিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা ৰাৱণ নাৰায়ণ বৰষুণ আৰু বাণিজ্য ইয়াৰ মাজত আমাৰ শুদ্ধ উত্তৰটো হৈছিল এ ৰাৱণ তাৰ পিছৰ প্ৰশ্নটো হ'ল মাতৃভাষা শিকনৰ উদ্দেশ্য হৈছিল মাতৃভাষা শিকনৰ 4টা কৌশল শ্ৰৱণ কথন পঠন
লিখনৰ দক্ষতা অৰ্জন কৰা। বি মাতৃভাষাৰ মাধ্যমে বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। চি অসমত অসমীয়া ভাষা প্ৰচলন কৰা। ডি অসমীয়া সাহিত্যিক প্ৰস্তুত কৰা। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে এ মাতৃভাষাৰ শিকনৰ 4টা কৌশল: শ্ৰৱণ, কথন, পঠন। এইটো আমাৰ তাৰপিছৰ প্ৰশ্নটো হৈছিল সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়? কথন, লিখন। বি নম্বৰ শ্ৰৱণ, পঠন। চি নম্বৰ কথন, শ্ৰৱণ। ডি নম্বৰ পঠন, লিখন। ইয়াৰে আমাৰ সক্ৰিয় ক'লে আমি প্ৰথমটো এ কথন আৰু লিখন। এয়া হৈছে তাৰ পিছৰ প্ৰশ্ন, মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা, দ্বিতীয় ভাষা, ঘৰুৱা ভাষা, উপভাষা। ইয়াৰে আমাৰ প্ৰথম ভাষা অৰ্থাৎ মাতৃভাষা প্ৰথম ভাষা এ নম্বৰ। তাৰ পিছৰ প্ৰশ্ন, কবিতা পাঠ মূলত ডেছ পাঠ: সাধনা, সৰ্বনাম, ধাৰণা, এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি এটাও নহয়। তাৰপিছৰ প্ৰশ্ন, উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত? আৰোহী পদ্ধতি, অৱৰোহী পদ্ধতি, ভাষা সংসৰ্গ পদ্ধতি। আৰু ডি নম্বৰ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছিল এ নম্বৰ আৰোহী পদ্ধতি। তাৰ পিছৰ প্ৰশ্ন হৈছে পদ্য শিকনৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। বি নম্বৰত আছিল কথা কোৱাৰ সুৰ আয়ত্ত কৰা। চি নম্বৰত আছে বিভিন্ন লিখকৰ সৈতে পৰিচিত হোৱা। ডি নম্বৰ হৈছে যথি বিৰাম চিহ্নৰ ব্যৱহাৰৰ দক্ষতা লাভ কৰা। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথমটো ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা।